গাইজ নমস্কাৰ। আজি দুপৰীয়া যিটো খবৰ শুনি আমি সকলোৱে মৰ্মাহত হৈছো। আমাৰ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ সকলোৰে অতিকৈ মৰমৰ আমাৰ জুবিন দাৰ আজি যি দেহাৱসান ঘটিল, খবৰটো শুনি সকলোৱে মৰ্মাহত হৈছে। যেতিয়াৰ পৰা আমাৰ এই খবৰটো শুনিছো, তেতিয়াৰ পৰা আমাৰ ঘৰত কোনেও ভাত পানী খোৱা নাই। আমাৰ আইতা এতিয়ালৈকে ভাত পানী খোৱা নাই। আমাৰ আইতাই জুবিন গাৰ্গৰ বহুত ডাঙৰ অনুৰাগী আছিল। ভাগি পৰিছে। জুবিন দাৰ কথা কি ক'ম? জুবিন দাৰ কি খবৰটো শুনি এতিয়ালৈকে বিশ্বাসে কৰিব পৰা নাই। কি ক'ম আৰু, জুবিন দা আমাৰ এনেকুৱা এটা সম্পদ আছিল, যি নেকি অসমৰ এটা গৌৰৱ আছিল। আৰু জুবিন দা কেতিয়াও নাই বুলি নাভাবো। আগৰ পৰাই আছে, আজিও আছে আৰু সদায় থাকিব। বহুত দুখ লগা খবৰ এইটো। সঁচাকৈ এটা অগ্ৰহণযোগ্য অকল্পনীয় ঘটনা। জুবিন দা যদি আজি ছিংগাপুৰলৈ নগ'লেহেঁতেন, নৰ্থ ইষ্ট ফেষ্টিভেল যদি ছিংগাপুৰত নহৈ আমাৰ নৰ্থ ইষ্টতে হ'লহেঁতেন, তেনেহ'লে আমাৰ জুবিন দা আজি আমাৰ মাজত থাকিলহেঁতেন। উপায় নাই, নিয়তিৰ খেল। জুবিন দা মৃত্যু আমাৰ মাজত সদায় স্মৰণীয় হৈ থাকিব, সদায় অমৰ হৈ থাকিব। বহুত দুখ লাগিছে, প্ৰকাশ কৰিব নোৱাৰি, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। দুখটো আমাৰ মনৰ মাজত থাকে সকলোৰে। কাইলৈ জুবিন দাক ছিংগাপুৰৰ পৰা অসমলৈ অনা হ'ব। কি হয় চাওঁ। ভিডিঅ'টো আজি এইখিনি আছিল। দুখ লাগিছে। জুবিন দাৰ কিবা আপডেট আহিলে মই আপোনালোকক জনাই দিম। কেতিয়া কি ক'ত হয়, অসমলৈ অনাৰ পিছত ক'ত ৰাখে, সকলোখিনি মই জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জুবিন দাৰ কাৰণে এটা কমেণ্ট কৰি দিব। তেওঁ য'তেই নাথাকক কিয় সদায় ভালে থাকক, সুফলে থাকক। তেওঁ য'তেই নাথাকক কিয় তেওঁ চিৰশান্তি লাভ কৰক। এই ভগৱান আল্লাহৰ ওচৰত মোৰ প্ৰাৰ্থনা, দোৱা প্ৰাৰ্থনা মাগিছোঁ। এইখিনি কৈ ভিডিঅ'টো আজি সামৰিছোঁ। মনৰ মুক্ত কোঠা, মানৱ প্ৰেমৰ মুহূৰ্ত প্ৰকাশ, মুকুতি আজি আহি দুচকুত খাৰে ৰয়, বুকুৱে বুকুৱে বয় শান্তিৰ ধয়। মুকুতি এতিয়া হাতত, মুকুতি এতিয়া প্ৰাণ, মুকুতি এতিয়া নিজ, মুকুতি এতিয়া হাতত। মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you, for me, for everyone.